हेलो फ्रेंड्स गुड मॉर्निंग সকলকে মোৰ এটি নতুন ভিডিঅ'ৰ বাবে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ সকলোৰ কাৰণে উপযোগী এটা প্ৰডাক্টৰ বিষয়ে জনাবলৈ আহিছো কিন্তু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব তেতিয়াহলে ভিডিঅ'টো ষ্টাৰ্ট কৰো বলো মই মানে সৰুতে গুণগুণক এটা প্ৰডাক্ট খুৱাইছিলো তাই 2 বছৰলৈকে খুৱালো তাৰ পিছত মই মানে তাইক নুখুৱালো আৰু 2 বছৰ নহয় 3 বছৰলৈকে খুৱাইছিলো হেতু নাম হৈছিল ভীমবিতা আপোনালোকে নিশ্চয় শুনিছে মাৰ্কেটত ভীমবিতা এভেইলেবল বিশেষকৈ আমাৰ গোলাঘাটতো বহুত এভেইলেবল তাৰ পিছতে মই ভাবিলো এতিয়া তাই কি হৈছে মানে খাবলৈ ইমানকে মন নকৰে আৰু কিবা যেন চেহাৰাত দুৰ্বল ভাৱ এটা প্ৰকাশ পায় তাই তাৰপিছত ভাবিলো আমাৰ অসমতে কিবা নেচাৰেল প্ৰডাক্ট আছে নেকি কাৰণ হৰলিক্স বনভিটা এইবিলাকতো খায়ে থাকে বাৰু তাৰপিছতে মই ভাবিলো অসমৰে কিবা যদি তেনেকুৱা নেচাৰেল প্ৰডাক্ট আছে তেতিয়াহ'লে মই খুৱাম তাৰপিছত মই মানে চাৰ্চ কৰিলো তেতিয়া ভীমবিতা ওলালে তেতিয়া ভীমবিতাটো চাই পেলাই চালো এইটোতো সৰু ল'ৰা ছোৱালীৰ কাৰণে একেবাৰে পোৱালীবিলাকৰ কাৰণে আমাৰতো এতিয়া খালেতো একো কামত নাহিব মনতে ভাবিলো তাৰপিছতে মোৰ লগৰ এজন মানে মেডিকেলত কৰে দেই তেওঁক মানে সুধিলো যে নেচাৰেল প্ৰডাক্ট যে ভীমবিতাটো এইটো এনে আমাৰ গুণগুণতে খাব পাৰে নে 10 বছৰীয়া ছোৱালী তেওঁ ক'লেতো আৰামছে পাৰে কাৰণ মোৰ নিজৰ ল'ৰাই এতিয়া খাই আছে তেওঁ এতিয়া 12 ইয়াৰ্ছ ল'ৰাজনৰ তাৰপিছতে মই বোলো কি আমিও পাৰোঁ নেকি এইটোতো অকল সৰু ল'ৰা ছোৱালী পিকচাৰটো দিছে বুলি যে সৰু ল'ৰা ছোৱালীৰ কাৰণে যে প্ৰডাক্টটো কোম্পানীয়ে বনাইছে তেনেকুৱা কথা কোনো নাই এইটো একদম সম্পূৰ্ণ ভুল এইটো আমিও খাব পাৰোঁ অসুখীয়া মানুহও খাব পাৰে আমাৰতো একো তেনেকুৱা অসুখ নাই আমিও খাব পাৰোঁ গৰ্ভৱতী মহিলাও খাব পাৰে বাঢ়ি অহা শিশুও খাব পাৰে যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি তেনেকুৱা অকমান দেখিছে যে দুৰ্বল হৈছে বা খাবলৈ মন নকৰে তেতিয়াহ'লে আপোনালোকে ভীমবিতাটো নিশ্চয় খাব পাৰে আৰু মোৰো মানে কেতিয়াবা ইমান ভাগৰৰ ভাৱ আহি থাকে মেক্সিমাম আজিকালি মহিলাসকলৰ দুৰ্বল ভাৱটো কিন্তু প্ৰায়খিনিৰে মই মুখত শুনো মানে তেতিয়াহ'লে আপোনালোকে এই যদি ভীমবিতাটো ইউজ কৰে নহয় বহুত বেছি ভাল ফল পাব আৰু তেতিয়াহ'লে আৰু আপোনালোকে নিজে জানেও ন ভীমবিতা ভীমকলৰ পৰা বনায় আৰু ভীমকলটো কিমান উপযোগী আইৰণ কেলছিয়াম গোটেইখিনি বস্তু মানে ভীমকলত পোৱা যায় তেতিয়াহ'লে আপোনালোকক মই আজি সেই ভীমবিতাটো কেনেকৈ বনায় তাকে আপোনালোকক দেখুৱাওঁ বলক আৰু মই নিজে খায়ো দেখুৱাম আপোনালোকক আৰু মোৰ ছোৱালীজনীও খাব তেতিয়াহ'লে বলক মই ভীমবিতাটো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম ভীমবিতাটো বনোৱাৰ আগতে মই আপোনালোকক ভীমবিতাৰ বিষয়ে দুআষাৰ কথা ক'বলৈ ওলাইছোঁ ভীমবিতা শৰ্কৰা প্ৰ'টিন ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ ভীমকল বা আঠিয়া কলৰ পৰা প্ৰস্তুত কৰা গুড়ি পাউডাৰৰ এক পুষ্টিদায়ক খাদ্য আৰু ভীমবিতাটো সম্পূৰ্ণৰূপে প্ৰাকৃতিক উপাদানেৰে সমৃদ্ধ আৰু ক্ৰেতাৰ বাবে আকৰ্ষণীয় কৰাৰ নামত ইয়াত কোনো কৃত্ৰিম সংৰক্ষক বৰণ বা সুগন্ধি মিহলোৱা হোৱা নাই আৰু ভীমবিতা 100% নিৰামিষ কেঁচুৱাৰ বাহিৰ অহা শিশু গৰ্ভৱতী আৰু প্ৰসূতি মাতৃ বৃদ্ধ আৰু অসুখীয়া লোকৰ বাবেও ই এক উপযুক্ত আহাৰ তদুপৰি গাখীৰ আৰু চেনিৰ সৈতে মিহলাই নিয়মিতভাৱে খালে গেষ্ট্ৰিক আৰু পেটৰ আন কিছুমান সাধাৰণ অসুখো নিয়ন্ত্ৰিত হৈ থাকে তেতিয়াহ'লে বলক দেৰি নকৰোঁ মই এতিয়া ভীমবিতা বনাই খাওঁ আৰু আপোনালোককো দেখুৱাওঁ এয়া ভীমবিতাটো মই যে আপোনালোকক কৈছিলোঁ এইখিনি গোটেইখিনি বস্তু ইয়াত লিখা আছে ভালকৈ পঢ়ি ল'ব পাৰিব এয়া চাওক মই ধুনীয়াকৈ খুলি ল'লোঁ তাৰপিছত গেছত মই 1 কাপ গাখীৰ এনেকৈ দি লৈছোঁ মানে আমি যেনেকৈ পিঠাগুড়ি সিজাওঁ তেনেকৈ আৰু এয়া এচামুচ এয়া দিম এতিয়া আৰু এচামুচ দি দিছোঁ তাৰপিছতে এচামুচ চেনি এতিয়া আমি অকণমান দি এনেকৈ 4-5 মিনিট আৰু এয়া চাওক হৈ গ'ল আৰু দেখিছেনে এতিয়া বস্তুটো বুটকৈ ওপৰলৈ উঠি আহিছে দেখিছে নাই এইবিলাক এইটো হৈ গ'ল মানে আৰু অলমষ্ট ৰেডি বেছি সময় নালাগিলে দেখিছেনে এনেকৈ আপোনালোকে বনাই ল'ব তাৰপিছত ধুনীয়াকৈ পৰিৱেশন কৰিব এতিয়া আমি খাম ৰ'ব আপোনালোকক দেখুৱাই আছোঁ এয়া আমি এতিয়া খাম আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক খোৱা গুণগুণ খাইছোঁ গাইছ বহুত ভাল বহুত হেল্ডি চাগে ভাল বস্তুটো বহুত হেল্ডি হয় ভাল লাগিছে খাই বহুত ধুনীয়া খাবলৈ
মানে আপুনি পিঠাগুড়িটো যোনে ভাল পায় খায় সেই মানুহবিলাকে ভালেই পাব আৰু পিঠাগুড়িতকৈ টেষ্টটো বেছি ধুনীয়া আৰু ইয়াতে যদি আপোনালোকে বাটাৰ চাটাৰ এড কৰি লয় তেতিয়া আৰু ভাল লাগিব মই কৈছোঁ যে বাটাৰ এড নকৰাকৈ একো এড নকৰাকৈ মই এতিয়া যেনেকৈ যিটো প্ৰচেছত বনালোঁ তেনেকৈ যদি আপোনালোকে বনাই খায় নহয় বিৰাটেই এটা হেল্ডি মানে খানা আৰু মই কৈছোঁ ন বহুত হেল্ডি মই কিন্তু বহুত টেষ্টটো পালোঁ তুমি কেনেকুৱা হৈছা সঁচাকৈ ক'বা দেই সঁচাকৈ টেষ্টি পাইছোঁ ভাল পাইছা খাবা খা সেইটো একচুৱেলি মই তোমাৰ কাৰণে আনিছোঁ মইতো খামেই ময়ো খাম খাই লওঁ পটাপট খাই লওঁ Pita is good product and also good for health. আপোনালোকে প্লিজ ট্ৰাই কৰি চাব আৰু জাংক ফুড খোৱাতকৈ এইটো বহুত ভাল আপোনালোকে ট্ৰাই কৰি চাব বহুত হেল্ডি হয় সঁচাকৈ বহুত ভাল আপোনালোকে এটা ভাল হেল্ডি যদি মানে বিচাৰে জাংক ফুডতকৈ এইটোতো বহুত ভাল আমাৰ নিজৰ হেল্থটো ভাল কৰিবৰ কাৰণে আমি কিছুমান ভাল বস্তুও খোৱাৰ প্ৰয়োজন নহয় জানো আৰু বহুত ভাল আপোনালোকে নিশ্চয় ট্ৰাই কৰিব তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'টোত আপোনালোকক লগ পাম তেতিয়াহ'লে বাই বাই